এতিয়ালৈকে মই জ্ঞাত নহয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সকলোৱে আলোচনা কৰি আছে তেনেকা হৈছে যদি মই মোষ্ট ওয়েলকাম কৰোঁ আমি বিচাৰোঁ এজন ৰাজ্যসভাত বড়ো সম্প্ৰদায়ৰ পৰা এজন নেতৃত্ব পাব লাগে সেইটো আগৰ পৰাই পাই আহিছে তো সেইটো সবেই বিচাৰে তো BTC এৰিয়াক ৰিপ্ৰেজেণ্ট কৰা এজন থাকিব লাগে সেইটো আমি সবেই বিচাৰোঁ তো সেইটো কাৰণে মই মোষ্ট ওয়েলকাম কৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপিৰ প্ৰেছিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ডাঙৰীয়ালৈ ইতিমধ্যে এটা একো নাই এইটো এটা স্পেকুলেশ্যন এটা এনালাইচিছ এটা লিখিছে তেনেকুৱা একো বাস্তৱতা নাই আজি হেল্থ ডিপাৰ্টমেণ্টৰ ৰিভিউ মিটিং হৈ আছে আমাৰ যেটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো ঠিক কৰিব লাগে আৰু হেল্থ সাৰ্ভিসটো ঠিক কৰিব লাগে এই দুটাক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে আমাৰ যিমানখিনি ডিস্ট্ৰিক্ট আমাৰ হস্পিটেল আছে PHC CHC আছে সকলো ভাল হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো অতি শীঘ্ৰে এইটো হোৱাটো বিচাৰিছে আৰু আমাৰ তাত কিমানখিনি ডক্টৰ আছে স্পেশালিষ্ট ডক্টৰ কিমান আছে এই গুটি কথাটো লৈ পেলাই আজি পৰ্যালোচনা আলোচনা হৈছে আৰু ইয়াত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল সেক্ৰেটাৰী NHMৰ DM তেখেতসকলে আহি এই ৰিভিউ মিটিংটো লৈ আছে ময়ো আছিলোঁ মই অলপ সময়ৰ কাৰণে মই NDB লগত আজি আলোচনা চলি আছে চেৰফাংগুৰিত প্ৰাক্তন NDB সকলৰ বিভিন্ন কাম কাজত নিয়োজিত কৰাৰ কাৰণে তাত গৈছিলোঁ আৰু এতিয়া আমি সকলো আলোচনা কৰি অনাগত দিনত আমাৰ BTR অঞ্চলৰ হেল্থ মানে সাৰ্ভিসটো কেনেকৈ খুব এফেক্টিভলি কৰিব পাৰে সকলো দুখীয়া শ্ৰেণীৰ ৰাইজে সকলো যাতে হেল্থ সাৰ্ভিসটো ভালকৈ পায় আমাৰ সাব ডিভিজনত যিবিলাক হস্পিটাল আছে তাত মিনিমাম সৰু সৰু বেমাৰবিলাকৰ সাৰ্জাৰীবিলাক কৰিব পৰা হয় এই কথাবিলাক আমি অলপ আলোচনা কৰি আছোঁ আৰু হেল্থ কাৰ্ডবিলাক আমাৰ অটল অমৃতে হওক বা আয়ুষ্মান ভাৰতে হওক এই হেল্থ কাৰ্ডবিলাক যাতে সকলো পাবলৈ সক্ষম হয় এই গোটেই কথাটো লৈ পেলাই আলোচনা চলি আছে আৰু আমি ভাবোঁ 2022 চনৰ পৰা যথেষ্ট আমাৰ যেটো হেল্থ সাৰ্ভিসেছ যেটো ইমপ্ৰুভ হ'ব ডিস্ট্ৰিক্টৰ DC আছে DC সকলক বিশেষভাৱে যেটো মনিটৰিং আমাৰ হেল্থ সাৰ্ভিসেছটো ঠিক কৰাৰ কাৰণে কিছুমান মনিটৰিঙৰ আমি দায়িত্ব দিব বিচাৰিছোঁ তেখেতসকলে মনিটৰিং কৰিব 24/7 ক'ত হস্পিটালৰ ডক্টৰ আছে নাই ক'বাত সাৰ্ভিসেছটো ঠিকমতে দিছে নাই এইবিলাকৰ কাৰণে DC সকলকো ইয়াত মাতা হৈছে NDBৰ বিশেষকৈ কেছ উইথড্ৰ বা ৰিহেবিলিটেশ্যন হিটো ষ্টেট লেভেলত চলি আছে আৰু এইটো সন্মানে সব কাম আগত যাই আছে কিন্তু যিসকলে অলৰেডি ৰিহেবিলিটেশ্যন পাইছে সেই সকলক আমি বিভিন্ন কামত নিয়োজিত কৰিব বিচাৰিছোঁ যিসকলে চাকৰিৰ কাৰণে এলিজিবল তেখেতসকলে চাকৰিটো পাব আজি নহয় কালি আৰু যিসকলে এণ্টাৰপ্ৰিনাৰ হ'ব বিচাৰে বিভিন্ন কাম কৰিব বিচাৰে ফাৰ্মিং কৰিব বিচাৰে তেখেতসকলক আজি আমি আমাৰ সেক্ৰেটাৰী নৰেন বসুমতাৰী আমাৰ EM স্কিল ডেভেলপমেণ্টৰ উইলছন হাজদা আমাৰ EM আমাৰ ৰঞ্জিত বসুমতাৰী আৰু লগতে আমাৰ ডেপুটি কমিশনাৰ কোকৰাঝাৰ SP কোকৰাঝাৰ সকলো মিলি পেলাই আজি আমি এটা পদক্ষেপ আৰম্ভ কৰিছোঁ আমি তেখেতসকলক ডিস্ট্ৰিক্টে সেগ্ৰিগেট কৰিব বিচাৰিছোঁ কোন মানুহে কি কৰিব বিচাৰে আৰু সেই হিচাপে ট্ৰেইনিং আৰু গোটেই মানে সুবিধাটো কৰি দিয়া হ'ব ৰঞ্জন ডেমাৰ প্ৰসংগে এটা সকলোৰ কাৰণে এটা কনসাৰ্ন ৰঞ্জন ডেমাৰী ডাঙৰীয়া যে মুকলি আকাশত আহিব লাগে সেইটো এজন দুজন ব্যক্তিৰ নহয় সকলোৰ কনসাৰ্ন আৰু সেইটো লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াও যদিও এইটো কনভিক্টেড হয় তাৰ কিবা এটা ৰাস্তা ওলাব পাৰে নেকি সেইটো পুলিচ প্ৰশাসন আৰু আইন বিভাগৰ লগত কথা পাতি আছে আমি আশা কৰিছোঁ কিবা নহয় কিবা ৰাস্তা নিশ্চয় ওলাব বড়োলেণ্ডত স্থায়ী শান্তি আনাৰ স্বাৰ্থত ইয়াৰ কাৰণেও বহুতখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰি আছে কেছখিনি নিষ্পত্তি কৰাৰ কাৰণে আৰু মই আশা কৰিছোঁ অতি শীঘ্ৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কিবা এটা পথ নিশ্চয় মুকলি হ'ব गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टार्गेट कोचिं इन्स्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्कनि साखाथियाव थानाय आमतलाव बे टार्गेट कोचिं इन्स्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टार्गेट कोचिं इन्स्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टार्गेट कोचिं इन्स्टिट्यूटआव सोलोंथाय होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे SSC इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टार्गेट कोचिं इन्स्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन